ধুবুৰী জিলা আয়ুক্ত চাপৰ চাৰ্কল অফিচাৰ আৰু বিভিন্ন পুলিচ বিষয়া কাণত লৈ পৰে, হয়নে নহয়? চেণ্টাৰ ৰাইজ আপোনালোকে বহু কষ্ট কৰিলে নাই, কিন্তু আমাৰ কথাখিনি হৈছে যে আমাৰ চিফ ছেক্ৰেটাৰী অসম চৰকাৰৰ যি চিফ ছেক্ৰেটাৰী যি আমাক কথা দিছিলে যে আমাক তেওঁলোকে মাটি প্ৰদান কৰিব, ইতিমধ্যে ডিচি মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে আমি অলপ সময় ধৈৰ্য ধৰিব লাগিব। আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীটো আমাৰ আগৰ সিদ্ধান্ত আছিল যে আমি চিফ ছেক্ৰেটাৰীৰ লগত দেখা কৰাৰ পিছত আমি আমাৰ কাৰ্যসূচী পালন কৰিম, কিন্তু কথা হৈছে যে আমাৰ এই সংগ্ৰাম আজি শেষ নহয়। আমাৰ যিটো চিফ ছেক্ৰেটাৰীয়ে ইতিমধ্যে জিলা উপায়ুক্তলৈ চিঠি প্ৰেৰণ কৰিছে, চিফ ছেক্ৰেটাৰীয়ে ধুবুৰী ডিচিলৈ পত্ৰ প্ৰেৰণ কৰিছে, আমাক মাটি দিব লাগে বুলি পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু আমিতো বহি থাকিলে নহ'ব, বহি থাকিলে হ'ব নেকি? গতিকে আজি আমি আমাৰ কাৰ্যসূচী পালন কৰিছোঁ। জিলা উপায়ুক্তই অলপ সময় আমাক দিব লাগিব। আমি জিলা উপায়ুক্তই আমাক মাটি নিদিয়ালৈকে আমাৰ এই সংগ্ৰাম কিন্তু বন্ধ নহ'ব। যিটো চিফ ছেক্ৰেটাৰী জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে, ইতিমধ্যে কৰিছে। গতিকে আমাৰ দাবী হ'ল যে জিলা উপায়ুক্ত নিজে আহি আমাক ফিল্ডত মাটি বুজাই দিব লাগিব, লাগিব নে নাই? এইখিনি সময়ৰ কাৰণে আমি 2 এদিন চাব লাগিব, বুজি পালেনে? আমি 2 এদিন আমি সোমাই ল'ব লাগিব, চাব লাগিব। তাৰপিছত যদি জিলা উপায়ুক্তই আমাক মাটি বুজাই নিদিয়ে, আমাক সংস্থাপন নিদিয়ে, তেনেহ'লে আমি আকৌ আন্দোলন আৰম্ভ কৰিম, বুজি পালেনে? আমি অতি শীঘ্ৰেই আমি আকৌ যদি জিলা উপায়ুক্তই আমাক চিফ ছেক্ৰেটাৰীৰ কথা মতে জিলা উপায়ুক্তই আমাক মাটি দিব লাগে, হয় নাই?